আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ প্ৰথমটো চেপ্টাৰ শিশুলীলাৰ গোটেইকেইটা কুৱেশ্যন এনচাৰ। তো বলেত আমি কুৱেশ্যন কেইটা আলোচনা কৰোঁ। 1 নম্বৰত আছে যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যনটো হ'ল কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ হ'ব কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। খ নম্বৰ কুৱেশ্যনত আছে যে কৰ্ণত কুণ্ডল দোলে অতি, কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ হ'ব কৰ্ণত কুণ্ডল দোলে অতি, ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যনটোত আছে যে কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ হ'ব কাম্পে কোপে অৰুণ অধৰ, ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যনটোত আছে মথনিত দৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ হ'ব মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ গুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। অ নম্বৰ কুৱেশ্যনটোত আছে নোজোৰে আঙ্গুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি কৈছে? উত্তৰ হ'ব নোজোৰে আঙ্গুল দুই জৰি, ইয়াত শ্ৰীকৃষ্ণক ভান্দিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। প্ৰথম 6 নম্বৰ কুৱেশ্যনটোত আছে ৰুণজুণ কেওৰ কংকণ, কাৰ কেওৰ কংকণৰ ৰুণজুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ হ'ব ৰুণজুণ কেওৰ কংকণ, ইয়াত যশোদাৰ কেওৰ কংকণৰ ৰুণজুণ শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যনটোত আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে, দিক তেনেদৰে ঠিক হ'ব ইয়াত থ হচইকাৰ ই ক ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ড ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে, মানে নিজে আহি ধৰা দিছে। শিশুলীলাৰ আখ্যানিবাস কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰেহে দুষ্টালি। 3 নম্বৰ কুৱেশ্যনটোত আছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। কীৰ্তনত এটা ৰেফ হ'ব আৰু কীৰ্তিস্তম্ভতো এটা ৰেফ এটা হ'ব, তোমালোকে সেইখিনি দি ল'বা। তাৰপিছত আছে নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা। এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন চন্দ্ৰৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তিধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তনঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তনঘোষাই ভক্তি ৰসৰ ফলগোধাৰাৰ নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। ইয়াত তোমালোকে মাৰ্ক চাই লিখিবা। যদি 5 মাৰ্কৰ কাৰণে আহে তেনেহ'লে অলপ ডাঙৰকৈ লিখিবা তোমালোকে। যদি 2 মাৰ্কৰ কাৰণে আহে বা 3 মাৰ্কৰ কাৰণে আহে তেনেহ'লে এইখিনি লিখিলেই হ'ব। 4 নম্বৰ কুৱেশ্যনটো হ'ল শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ হ'ব শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত। ইয়াতো গড় ওপৰত ৰেফ এটা হ'ব। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম, ইয়াতো নৰ ওপৰত ৰেফ এটা হ'ব অৱতাৰ।
সেইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশু পুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন কোন? ভগৱান। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। যিজনা পৰম ঈশ্বৰক মহা যোগী সদিক সকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ মোৰ লগত আকাৰ এটা হ'ব একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ আদি অনাদি অনন্ত সাংসাৰিক মায়ামোহৰ স্ৰষ্টা কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপ্ত সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তে হে তেওঁক লাভ কৰা সম্ভৱ। এয়ে শিশুলীলাৰ পাঠটিৰ তাৎপৰ্য। ভগৱানক আমি কেনেকৈ লাভ কৰিব পাৰি? কেৱল ভক্তি কৰিহে লাভ কৰিব পাৰি। 5 নম্বৰ কুৱেশ্যনটোত আছে তাহাংক তনয় মানিবলে যশোদা বান্ধৱত উৰুক হলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ হ'ব উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ মাক যশোদাই উৰলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা যোগী মাধৱ সকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমানো কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভক্তিৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। 6 নম্বৰ কুৱেশ্যনটোত আছে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কিদৰে কৰিছে বুজাই লিখা। উত্তৰ হ'ব এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই ধৰি ভাণ্ড ভাঙিছিল, লৱণো চুৰ কৰি নিজেই খাইছিল আৰু ভাণ্ডৰকো দিছিল। শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তি ৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰে আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতে 2 আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি কৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়ে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই। তেৱেঁই এই সৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মা অৱতাৰ। 7 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হ'ল
যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত বয়ত। এইবিলাক কি ব্যাখ্যা কৰিব লাগে। তো উত্তৰ হ'ব ব্যাখ্যাৰ গোটেইখিনি উত্তৰত ফাৰ্ষ্টত কি হয় প্ৰসংগ, পিছত সংগতি, পিছত ব্যাখ্যা, তেনেকৈ হয় ন। ফাৰ্ষ্টত হ'ব উক্ত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহাযোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়ত শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়া হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তিৰ অধীন, সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। খ নম্বৰ কুৱেশ্যনটোত আছে বান্ধ ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উত্তৰ হ'ব উক্ত পদফাকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। এইখিনি সংগতি হ'ব আৰু আগৰ পেৰাগ্ৰাফটো হ'ব প্ৰসংগ। এতিয়াৰখিনি হ'ব ব্যাখ্যা। তোমালোকে পাৰিলে এইখিনি পেৰাগ্ৰাফ চেঞ্জ কৰিও লিখিব পাৰা। তো ব্যাখ্যা হ'ব যে শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। গ নম্বৰ কুৱেশ্যনটোত আছে পাছে পাছে যশোদা খেদন্ত, বয়ে লাগ মাওক নেদন্ত। উত্তৰ হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্তই যশোদাই নিজা ভক্তিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলাখেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত ভাৰি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ৮ নম্বৰ কুৱেশ্যনটোত আছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানান ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব মহত্ব প্ৰকাশক। ইয়াত হ'ব পৰম মহত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশু কৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুই বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে।
বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে কৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবশত ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে 2 আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনে সোঁৱৰাই দিবলৈ পাহৰা নাই। 9 নম্বৰ কুৱেশ্যনটোত আছে যে মহাকূপে কোঠা পখিলন্ত সিঞ্চিৰাই লৱণো বুজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা। উত্তৰ: শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধিমতী থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই ধৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি বান্ধ শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। 10 নম্বৰ কুৱেশ্যনটোত আছে যে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল, বুজাই লিখা। উত্তৰ হ'ব: কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। 11 নম্বৰ কুৱেশ্যনটোত আছে যে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণৰ সমাৰ্থক শব্দ কি? কাণ। ঠিক তেনেকৈ দধি মানে দৈ, বদন মুখ, কোপ খং বা ৰাগ, দুগ্ধ গাখীৰ, অৰুণ সূৰ্য, ওপৰত ৰেফ এটা হ'ব, বজ্ৰ কাপোৰ, লৱণো মাখন, দশন দাঁত, ঈশ্বৰ ভগৱান। 12 নম্বৰ কুৱেশ্যনত আছে যে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংক তেওঁক, খচি খহি, আসি আহি, আচান্ত আহিছে, কাম্পে কপে, মাওক মাকক, প্ৰয়াসী চেষ্টা কৰা, নোজোৰে নাটে, ৰখিল ৰ'ল, বইলা হ'ল, শিলায়ে শিলেৰে, বসি বহি, খেদন্ত খেদিলে। 13 নম্বৰ কুৱেশ্যনটোত আছে যে তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে, বুজাই লিখা। ইয়াত শব্দকেইটা আছে অৰুণ, কংকন, কৰ্ণ, শ্ৰোণী, বান্ধ, নিষেধী। তো উত্তৰ হ'ব অৰুণ। ৰি ৰ মূৰ্ধন্য হ আৰু দন্তান্নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্তান্নৰ ঠাইত মূৰ্ধন্য ন হৈছে। কংকন, স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। কৰ্ণ, ৰি ৰ মূৰ্ধন্য হ আৰু দন্তান্নৰ মাজত থাকিলে শেষৰ দন্তান্ন মূৰ্ধন্য ন হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্তান্ন মূৰ্ধন্য ন হৈছে। বান্ধ, ত বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্তান্ন মূৰ্ধন্য ন হৈছে। নিষেধ, ই কাৰান্ত উপসৰ্গৰ পিছত স্থা বা হিদ, হিচ, লহ প্ৰভৃতি ধাতুৰ দন্তীয়া হ মূৰ্ধন্য হ হয়। 14 নম্বৰ কুৱেশ্যনটোত আছে পাঠটোত থকা অসমাপিকা ক্ৰিয়াপদ পাঁচোটা বাছি উলিয়াই লিখা। উত্তৰ হ'ব পিন্ধি, গয়া, বান্ধি, ধৰিয়া, পিবে। এইখিনি আছিলে এইটো চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যন এনচাৰ। মই তোমালোকক আৰু এটা কথা কওঁ যে ইয়াত যে কেইটামান ব্যাখ্যা পাইছা, আকৌ লং কুৱেশ্যনো পাইছা, তো সেই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ এটা হ'ব। তোমালোকে যদি নিজে লিখিব পাৰা, এই কবিতাটো ভালদৰে পঢ়ি পেলাই তাৰ সাৰাংশখিনি ফাৰ্ষ্টত ভালদৰে কপি এটাত লিখি ল'বা আৰু তাৰ পৰা ভালদৰে বুজি পেলাই যিকোনো কুৱেশ্যনেই কিয় নাহে, লং কুৱেশ্যন, ব্যাখ্যা, সাৰাংশ যিটোৱে নাহে কিয় তাৰ পৰা তোমালোকে মিলাই লিখি দিলেও ফুল মাৰ্কছ পাই যাবা। আৰু অসমীয়াত বেছি বনাই লিখিলেহে নাম্বাৰ পাব পাৰি, ডাইৰেক্ট তেনেকৈ নিলিখি পেলাই। আৰু
লগতে এই কুৱেশ্যন এনচাৰৰ এইটো ভিডিঅ'ত মানে কি হ'ল কেইটামান থাকে ৰেফ যে থাকে সেই ৰেফ কেইটামান মানে মিষ্টেক হৈ গ'ল তেনেকৈ তোমালোকে ক'ত কি হয় ৰেফ কেইটা হয় তোমালোকে জানাই ধৰি লওক বৰ্ণ না কৰ্ণ এইবিলাকত ওপৰত ৰেফ এটা হ'ব সেইটো তোমালোকে মই ক'ৰবাত কৈ দিছোঁ আৰু ক'ৰবাত কৈ দিয়া নাই সেইটো তোমালোকে নিজে লিখি ল'বা